Guys, good morning. Welcome back to my YouTube channel. Namaskar. আৰু আজি আমি যাবলৈ ওলাইছো বঙাইগাঁৱলৈ আৰু বঙাইগাঁৱত যাম অলপ কাম আছে আৰু শ্বপিং কৰিবলৈ যাম সো ইফালে আছে সঞ্জীৱ ভাই লগত যাম আৰু সাইকেল দি যাম বঙাইগাঁও পুৰা এক্সপ্লোৰ আৰু কলকতাৰ নেকি কিবা এটা নতুন হৈ আছে হেতু হৈছে অলৰেডি হেতু চাম সো ভিডিওটো হেকলৈকে চাই থাকক গাইস আৰু চেনেলটো নতুনকৈ হলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব সো লেটস গো पूरा रेस हो जासे पूरा अननोन व्यक्ति লগত पूरा रेस हो जासे फटाफट वैसे तो काम क्रॉस ओए गाइस माने আমি একটা তালগুড়ি ক্রস করলে রাস্তা দিয়ে কোন হয় না জানো সঞ্জীবার পুরা রেস হয়ে আছে একদম মানে ইয়ার লগত ট্রেন করে না ও ভাই কত যাব দাদা না কম যাব ইফালে কি ফরেন যাব পারি নাকি ফরেন যাব পারি জব বেজতি ভাই তো বেলে जोड़ने साइकिल तो है हैंडल ओ भाई पका ड्राइवर माने सो गाइस আমি সালবাৰী আহি পালো আৰু ইয়াৰ পৰা বেছি নাই মই যাম আহি অকণমান ৰৈ দিলোঁ ইয়াতে আচলতে আজি বতৰটো বহুত মানে ৰ'দ দিছে এইফালে চ' সেইকাৰণে বেছিকৈ মানে যাব নোৱাৰিছে কিন্তু সেইকাৰণে অলপমান আহি ৰৈ দিলোঁ চ' আৰু এইফালে জেগাটো ভাল লাগিছে একদম বঢ়িয়া প্লেচটো আমি আহি পালোঁ মুল্লা গাঁৱত পৰা আৰু ইয়াতে অকণমান ৰখি দিলোঁ চ' এই বাইকখন মানে উল্টা খাব আছে ৰখি দিলোঁ আৰু এইফালে হোটেলত কিবা খাই লওঁ শুনি ভাই পুৰা নেকি ৰুটি খাই আছে আৰু এইফালে বাইদেউ চাহ বনাব দিছে চাহ খাই একদম বঢ়িয়াকে যাওঁ এই গাইছ আমি আহি পালোঁ এতিয়া সন্ন্যাসী মন্দিৰ চ' আমি ভিতৰত যাম এতিয়া সন্ন্যাসী মন্দিৰৰ ইয়াতে অকণমান টাইম ৰখিম বাইক কেইখন ইয়াতে পাৰ্কিং কৰিলোঁ এতিয়া আমি যাম ইয়াৰ পৰা ভিতৰত চ' ব্লক ভিতৰত যাম
দেখুৱাই দিছোঁ কাৰণ ভিতৰত বিয়া চলি আছিলে সেইকাৰণে মন্দিৰৰ ভিতৰত সোমাব নোৱাৰিলোঁ চ' বাহিৰৰ পৰাই আপোনালোকক দেখুৱাই দিলোঁ চাওক এয়া মন্দিৰৰ বাহিৰৰ দৃশ্য ইয়াতে বহুত টাইম ৰখিলোঁ আৰু ইয়াৰ পৰা এতিয়া যাম আমি চিধা যাম বঙাইগাঁৱলৈ যাম শ্বপিং কৰিম এতিয়া 3:30 মান বাজিল চ' বেছি লেট নকৰোঁ সন্ন্যাসী মন্দিৰৰ পৰা এতিয়া বাই বাই সন্ন্যাসী মন্দিৰ ইয়াৰ পৰা গৈ কিনে চিধা শ্বপিং মল তাৰপিছত সন্ধিয়া সময়ত বঙাইগাঁৱৰ যিটো নতুনকৈ ক্লক টাৱাৰ আছে সেইটো দেখাব পাৰিব তো ভিডিঅ'টো শেষলৈকে চাই থাকক Iya baik-baik. Kau. Bukan di sini. ভাই আমি উদয় মাৰ্কেটৰ পৰা এইখন লৈ ল'লে সঞ্জীৱে এডিডাছৰ একদম সেটটো লৈ ল'লে সঞ্জীৱ ভাই একদম পিন্ধি ৰেডি নেকি তুই ৰেডি চ' এতিয়া যাবৰ হ'ল আৰু মানে আজি এনেকুৱা হৈছে ৰাস্তাত গৈ থাকোঁতে ক'ৰবাৰ মাৰ্কেট দেখা পালে ৰৈ কেনে বস্তুখিনি লৈ মই এইটো পিন্ধি লৈছোঁ একেবাৰে সঞ্জীৱো লৈছে পিন্ধি বেলেগ একদম ফিলিংছ চ' চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু সন্ধিয়া কেনেকুৱা লাগে মানে পৰিৱেশটো চাওক বঙাইগাঁৱত আৰু ক্লক টাৱাৰটো দেখুৱাম এতিয়া অলপ পিছত গৈ আছোঁ তালৈকে চ' চাই থাকক ভিডিঅ'টো শেষলৈকে গাইজ আমি আহি পালোঁ ইয়াতে বঙাইগাঁও ফ্লাইঅভাৰৰ ওপৰত আৰু আপোনালোকে এয়া চাওক ক্লক গাইজ আমি বঙাইগাঁৱৰ পৰা উভতি আহি পালোঁ আৰু এয়া পালোঁ আমাৰ তালগুৰিৰ লাইন হোটেল চ' ভিডিঅ'টো চাই কিনে পালে জনাব কমেণ্টত আৰু আজিলৈ তোমালোকে ভিডিঅ'টো সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ টাটা বাই বাই সঞ্জীৱ বাই বাই না চ' বাই বাই